বাবু কি কৰিছা এই মাৰিছি দেখিলে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেন্ট শেয়াৰ কৰি দিব কাষত থকা সুস্থ দবাই দিব দেখছি গাইস কেনে মাল মোটে কি কোনা দেখাচ্ছি দেখ আপোনাৰ যদি বোলে কয় ভেড়া ছাগলৰ গ্ৰুপত এটা ৰচনা লিখা সেইটো ওলাই দিব ছাগলৰ লুমৰ ওপৰত এটা কবিতা লিখা সেইটো ওলাই দিব মানে কবিতাই ওলাই দিব ভাবক কবি এজনে পাৰিবনে ছাগলৰ লুমৰ ওপৰত এটা এই চাও গাইস কি তাৰমানে শিখন নাপেলি চাদা আৰু ভাল কামত বাধা আহিব মই ভাবিছিলোঁ ইমান দিন এটি মজাকে এবাৰ হোলী वेलकाम बैक टू जिंटूस व्लगলৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইস মানে কালি মই হোলীৰ ভিডিঅ' কিয় দিব নোৱাৰিলোঁ সেইটো বিষয়ত আপোনালোকক আজি মই কম আৰু কিছুমান বস্তু আপোনালোকক দেখাই যাম তো আপোনালোকে চাই থাকিব কথাটো এনে আন তাৰমানে শিখন নাপেলি চাদা আৰু ভাল কামত বাধা আহিবই মই ভাবিছিলোঁ ইমান দিন এটি মজাকৈ এবাৰ হোলীত ফাকুৱা খেলিম অলপ এনজয় কৰিম নদী চদী গা ধুম বহুত কিবা কানি কৰিম এনেকৈ ভাবিছিলোঁ কিন্তু আহি গ'ল না বেমাৰটো মানে বেমাৰে মানুহ তাৰমানে একদম হাই পেলো হৈ গাইছ মানে মই ইমান দিনৰ আশা তাৰমানে পানীত পৰি গ'ল মই ভাবিছিলোঁ হোলীত এবাৰ মজাকৈ ধামাকা ভিডিঅ' বনাম কিন্তু কি হ'ল বেমাৰে খাই পেলা বনবাই নল্লোঁ একদম বেমাৰ বোলা বস্তুটো একদম বৰ বেয়া বস্তু তাৰমানে আপুনি কিবা এটা ভাবি আছে বোলে মই এইটো কাম কৰিম অমুক দিনা এইটো কাম কৰিম কিন্তু বেমাৰে তাৰমানে সেইটো বাধাৰ সৃষ্টি কৰি পেলায় মানে হোলীত প্লেনটো অলপ মোৰ বেলেগ আছিল ভাবিছিলোঁ গোপীসকলৰ লগত মজাকৈ হোলী খেলিম এনজয় কৰিম গোপীসকলৰ লগত নহয় দেচোন আমাৰ গাঁৱৰ গ্ৰুপবিলাকৰ লগতে তাৰমানে অলপ হোলী খেলবা খুজিছিলোঁ কিন্তু নল্লোঁ খেলবা কাৰণ মানে গম পাইছে বেমাৰ সেইকাৰণে ভাবিছোঁ এইবাৰ ভাল এটা ৰাইড যাম আৰু পৰীক্ষা বেছি দিন নাই মাত্ৰ দুদিন আছে এই দুদিন পাৰ হ'লে মজাকৈ এটা ৰাইড যাব চেষ্টা কৰিম আৰু অল আছাম ৰাইডৰ মই মাথা এটা মাৰিম গাইছ আৰু 1K বেছি নালাগে অলপ লাগে অলপ হ'লে 1K কমপ্লিট হৈ যাব 1K প্লিজ কমপ্লিট কৰি দিয়ক মই যে 1K আটা পাই থাকোঁ 1K কমপ্লিট হোৱাৰ পিছত কিনো হ'ব একো নহয় মনত এটা শক্তি এটা পাম আৰু বেছি ভাল ভিডিঅ' দিবৰ কাৰণে শক্তি এটা পাম সেইকাৰণে 1K কমপ্লিট কৰিব কওঁ গাইছ আৰু এইবাৰ তাৰমানে HLC পৰীক্ষাৰ ভিডিঅ' দেখি কিনে চলিগিলাকে পূৰা তাৰমানে ভিউজ কামাই লৈছি সেই ভিউচেদি তাৰমানে ইউটিউব চেনেল গ্ৰ' কৰি লৈছি আমি সেনেকুৱা নহয় আমি ৰাইড যাই বস্তু দেখাই জাগা এক্সপ্ল'ৰ কৰি কিনে আমি ভিউজ ল'ম সেনেকৈও ল'ব পাৰে ছাবস্ক্ৰাইবাৰ কোনো কথা নাই কিন্তু ভিউজটো পিছত ডাউন পৰি যায় কিন্তু আমি সেইকাৰণে ভাল ভাল জাগা দেখাই আপোনালোকৰ পৰা ভিউজ ল'ম আমি এনেই সস্তীয়া ভিউজ আমাক নালাগে আৰু আপোনালোকে গম পাইছে মই পাগাল কুত্তাৰ দৰে ইউটিউব চেনেলটোত আজি 1 বছৰ পাৰে হৈ গ'ল ইমান লাগিছোঁ মানে লাগি মানে মই ছাকচেছ হ'ব বৰ্তমান পৰা নাই কিন্তু এদিন ছাকচেছ হ'ম আহি আছে ছাকচেছ হোৱাৰ দিনবোৰ আহি আছে অতি শীঘ্ৰে আপোনালোকে যদি সহায় সহযোগিতা কৰে মই নিশ্চয় ছাকচেছ হ'ম আৰু লগত কিছুমান যদি টিউৰো চলি থাকে অ'তকে চিষ্টেমত চলি থাকে সেনে থাকিলে নৰা ছাকচেছ হ'বাই নৰা অ'তকে পিছফালেদি হানেই মই দেখি আছোঁ সেনেকুৱা চলি এটা এইটো আহি আছে গাইছ আমাৰ ওচৰত এটা ৰাইডাৰ চলি এটা আছে একদম ৰাইডাৰ চলি মানে নক'ব তাৰমানে জোচ দেখিলে আপোনালোকে পাগল হৈ যাব ইমান কম বয়সত তাৰমানে ই মস্ত এটা ৰাইডাৰ হৈ উঠিছে আমাৰ গাঁৱৰ দে বাবু কৌ তই দেখিলে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেন্ট শেয়াৰ কৰি দিব কাষত থকা সুস্থ দবাই দিব দেখছি গাইছ কেনে মাল মোৰটো শিকোৱা নাই দেই গাইছ বিদ্যা শিকোৱা নাই মই কেনে মালি হা বাবু তোৰ উজ্জ্বল ভৱিষ্যত আছে এক সময়ত তই পাৰবি তাৰ এটা জলবা চাব নেকি আপোনালোকে এতিয়া মানে কেনেকুৱা মাল হেকাৰ টাইপৰ মাল একদম চাইকেলৰ কাৰণে পাগলা আহি একদম চাব নেকি বাবু এই চাওক গাইছ কি মালি ডাঙৰ কিন্তু এটা ৰাইডাৰ উঠফুৰে অসমৰ কম ডাঙৰ চাইকেল নহয় আপোনালোকে বেয়া সৰু চাইকেল কিন্তু বম ডাঙৰ চাইকেল এখন চাব পাৰে আপোনালোকে কি ডাঙৰ এখন দাঙি দিব এটা মানে এনেকুৱা শক্তিশালী চাইকেল হা কেলা আৰু আমাৰ লগৰ এটা বাবু এটা আহিছে বাবু কেনে অনুভৱ তাক যি মইখিনি দিলোঁ সেইখিনি ভিডিঅ' অলপ কাটি দিলোঁ তাৰমানে সি এটা বেয়া ভাষা কৰি দিছিল মানে বেয়া ভাষা এনেকুৱা নহয় একদম সাধাৰণ বেয়া ভাষা কৈছে সেইটো বেয়া ভাষা ময়ো আপোনালোক কৈ থাকোঁ কেতিয়াবা একো নহয় সেইবিলাক চলি যায় কাৰণ অসমত আমাৰ কেলাটোৱে মেইন গাইজ কেলা নহ'লে অসমত মানে বেলেগ ধৰণৰ আৰু মই সেই মন্দিৰটোতে আছোঁ ধুনীয়া মন্দিৰটোত আৰু এফালে পানীৰ যে কাম কৰি আছে আপোনালোকক মই দেখাই আছোঁ পানীৰ কাম মোটামুটি হ'বই আৰু বেছি নাই আৰু অলপ হ'লে পানীটো আমাৰ মানে চাফা পানী পালি হ'ল গাইজ বেলেগ একো নালাগে আমাক চাওক এইটো এইফালে গাইজ ছাগালে লেতেৰা পানী খাব আহিছে চাওক
ইয়াতে হ'ব আৰু বস্তুটো আমাৰ দেখাইছোৱে মই সেইটো আগৰ ভিডিঅ'টো আৰু গাইজ আপোনালোকক যে মই এইমাত্ৰ দেখালোঁ এই খালটো যে আপোনালোকক মই দেখালোঁ এই খালটো এনে হেৰি কৰা নাই কালি আমি এক সৎ কামত ব্যৱহাৰ কৰিছোঁ সৎ কামটো কেনেকুৱা ধৰণৰ মানে ল'ৰাবোৰ আমাৰ গাঁৱৰ ল'ৰাবোৰক মানে গোপ গণক আনি কিনে ইয়াতে মানে ডুবাইছোঁ পূৰা বোকাত মানে লেটিয়াই সেই কৰিছোঁ মানে মোৰ বেমাৰ হোৱাৰ কাৰণে মই জিকা নাই মই মানে ভিডিঅ'হে কৰি আছোঁ মানে ইহঁতে ডুবাই আছোঁ ইয়াত কাৰণ সেইকেইটা ভিডিঅ' মই নিদিওঁ দিলে তাৰমানে মোক লগৰকেইটাই অলপ ক'ব না মই আগতে গালি পাৰিব আমাৰ বাবুহঁতক লৈ যাই কিনে কি কৰিছা এনেকৈ গালি দিব সেইকাৰণে মই সেইবিলাক ভিডিঅ' আপোনালোকক নেদেখাওঁ তো আপোনালোকে হোলী কেনেকুৱাকৈ এনজয় কৰিলে কমেণ্টত ক'ব তো গাইজ এইবাৰ হোলীত ভিডিঅ' নবনালেও কি হ'ল আপোনালোকে সেই নকৰিব মানে আপোনালোকে বেয়া নাপাব মানে হোলীত ভ্লগ নবনোৱাৰ কাৰণে কিন্তু এইবাৰ বিহুত বহাগ বিহু আহি আছে কেইমাহ মাজতে 1 মাহ আছে গাইজ 1 মাহ ধৈৰ্য ধৰক তাৰপিছত হাংগামা কৰি দিম এইবাৰ মানে বহাগ বিহুত মানে এনেকুৱা এটা মানে আমাৰ জঁপিয়াই নাচি ভিডিঅ' বনাম গাইজ আপোনালোকে পাগল হৈ যাব মানে চালে আৰু গাইজ আমাৰ কাৰণে অকল বহাগ বিহু মেইন নহয় আমাৰ সকলো বিহু মেইন কিন্তু আমাৰ বহাগ বিহুত বেছি এনজয় পাওঁ আমি বেছি তাৰমানে আমাৰ হিয়াৰ আমঠু তাৰমানে সেনেকুৱা চিষ্টেম কাৰণ সেইকাৰণে আমি বহাগ বিহুটোত বেছি এনজয় কৰোঁ বাকীকেইটা বিহুতে এনজয় কৰোঁ কিন্তু আমাৰ বহাগ বিহু মেইন আৰু তাৰমানে একদম নাম্বাৰ 1ত আছে আৰু আমাৰ অসমীয়া জাতিৰ কাৰণে গাইজ আজিৰ ব্লগটো মই এনেই উল্টা পাল্টাকৈ বনাই থকা নাই তাৰ মাজে এটা দুটা জানিব লগা কথাও কৈ আছোঁ কিন্তু সেইবিলাক আপোনালোকৰ কাৰণে জানিব লগা কথা নহয় মানে ব্লগাৰবিলাকৰ কাৰণে জানিব লগা কথা মানে যোনবিলাক ব্লগাৰ নতুনকৈ উঠি আছে সিহঁতৰ কাৰণে জানিব লগা কথা আৰু আপোনালোকৰ কাৰণে হয়তো জানিব লগা কথা হ'ব পাৰে তো আপোনালোকে চেনেলটো মানে কি হৈছে এইকেইদিন মানে বেমাৰৰ কাৰণে মই হোলীত ভ্লগ দিব নোৱাৰিলোঁ মেইন কথা আৰু মানে মই কিবা এটা উৎসৰ টাইমতে মানে বেমাৰগিলা আহে কিয় মানে বুজি নাপাওঁ প্ৰত্যেকবাৰে এনেকুৱা হয় মানে পাগল একদম বেমাৰগিলা পাগল টাইপৰ একদম তাৰমানে এইটো হোলীৰ বতৰত মানে একদম বিখ্যাত হোলী হয় আমাৰ বৰপেটাত মানে এনেকুৱা হোলী মানে মোৰ লগ এটা অলপ আগতে ফোন মাৰিছিল মানে আজিলৈ হোলী চলিয়ে আছে মানে কৃষ্ণ কিজানি এদিনহে হোলী পালিছিল মানে তাতে মানে 4-5 দিন হোলী পালে এইটো ভাল কথা বাৰু ভাল লাগে মানে কাৰণ কি এনেকুৱা এটা ভগৱানৰ উৎসৱ এটা মানে বহুত দিন পালন কৰিছে মানে এইটো বহুত ভাল কথা আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে মানে কিছুমান জেগাততো নকৰে চাগে আমাৰ ইয়াতে বিশেষকৈ আমাৰ এইখিনি অঞ্চলতে মানে বিশেষকৈ দেউল দেখাই নাই এই 2 দিনমান আগতে দেখিছিলোঁ আকৌ সেইটো নোহোৱা হৈ গ'ল মানে বিলুপ্তি হৈ যায় আছে তাৰমানে তেনেকুৱা কিছুমান জন্তু বিলুপ্তি হৈ যায় আছে ইমান উৎসৱ মানে জন্তুৰ লগত তুলনা কৰিছে কিয় মানে এইবোৰ বুজি নাপাওঁ আৰে ভাই কিমাননো খৰচ হয় সাধাৰণ এটা উৎসৱ পাতোতে মানে উৎসৱটো সাধাৰণ হ'ব পাৰে কিন্তু আমাৰ অসমীয়া জাতিৰ কাৰণে বহুত পুৰণি বহুত ভগৱানমূলক বস্তু না সেইকাৰণে এইবোৰ পাতিব লাগে গাইজ অলপ 2 পইচা দিব ন গাঁৱৰ মানুহ তুলিলে দিব কিন্তু নাপাতে কিয় নাপাতে সেইটোৱে মানে ডাঙৰ কথা গাইজ ইমান নাজানো জাষ্ট এনে অলপ যিখিনি জানো সেইখিনি কৈ দিছোঁ তো কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব মানে মই আৰু কি আৰু এই পাগল কুত্তাৰ দৰে যিটি বকি থাকোঁ সেইবুলিকে আপোনালোকে সেনেকৈ নাভাবিব জাষ্ট এনে মই কৈ দিলোঁ অলপ তো কি যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব গাইজ আকৌ একবাৰ কৈছোঁ আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ আমাৰ গাঁৱৰ যোনটো মেইন পাগল কুত্তা তাক দেখাই আছোঁ চাই থাকক এইটো চাওক মানে কেমেৰাটো ওলালি পিছফালে তাৰমানে একদম যেনে কুকুৰে যেনেকৈ গু দেখিলে পিছে আহে ই তাৰমানে সেনেকৈ ষ্টেম কেমেৰাটো দেখিলে পিছে আহে চালা হাৰামি আপোনালোকে যদি ডিম্পুদাৰ ভিডিঅ' এটা ইতিমধ্যে চালেই মানে তেওঁৰ ভিডিঅ'টো চবে চাই কিজানি মানে কেনেকুৱা এটা বস্তু এপ এটাৰ কথা ক'লে মানে মই পাগল হৈ গৈছোঁ এপটো দেখি কিনে কেনে বস্তু কৰে ভাবক আপুনি যদি যি কয় মানে তাকে কৈ দিয়ে গুগলত কওঁ জানে গুগলেতো অলপমান ডাইৰেক্ট দেখাই দিয়ে ৱেবছাইটবিলাকৰ লিংকহে দি দিয়ে বোলে এইটো বস্তু থাকিব পাৰে কিন্তু কেনে মাল হ'ব লাগিব সেইটো ভাবক একবাৰ মানে গোটাই তাৰমানে ষ্টৰি বা গোটাই দেখাই দিয়ে বুজাই দিয়ে তাৰমানে এনেকুৱা বস্তু আপোনাৰ যদি বোলে কয় ভেড়া ছাগলৰ গ্ৰুপত এটা ৰচনা লিখা সেইটো ওলাই দিব ছাগলৰ লোমৰ ওপৰত এটা কবিতা লিখা সেইটো ওলাই দিব মানে কবিতাই ওলাই দিব ভাবক এইটো কবি এজনে পাৰিবনে ছাগলৰ লোমৰ ওপৰত এটা কবিতা বনাই দিবচোন নোৱাৰে কিন্তু এনেকুৱা এপটোই লগ বনাই দিব কেনে মাল সেইটো আপোনালোকে ব্যৱহাৰ কৰক লাহে চাকৰি লাগিলে যাব আৰু এনেকৈ আৰু গাইজ আমাৰ বেটাল্লা কিন্তু এটা ভাল কথা কৈছে মই ভিডিঅ'টোত চালোঁ অলপ আগতে মানে ছোৱালী বিষয়ৰ ওপৰত এটা ভাল কথা কৈছে কি কথা কৈছে আপোনালোকে চাই লওক চালে একবাৰ হাঁহি উঠব চাই লওক একবাৰ ভিডিঅ'টো ছোৱালী আছিল ফটো উঠে আমাৰ লগত ফটো উঠে আছিল এনে আৰু ভাল লাগে ভিডিঅ' কৈছে আমাক তো মানে এনেকুৱাকে ইমান বেয়া দেখি হে গাইজ আপনিবিলাক আজি প্ৰথম ভাল লাগছি মই আজি মেকআপ কৰিব নোৱাৰি হেঁতে হোলী খেলিব ক'ত মেকআপ কৰিব আচল চেহেৰা ধৰা পচি আজি মানে কি অৰিজিনেল কেম্বাই দেখি আপনিবিলাক কেম্বাই দেখি আমাৰ মায়ে বহুত ঠগা মই জানো চালেনে মানে ছোৱালীবোৰে কেনে ভাল নেথি কেনে ভাল নেথি মানে এয়া এই মেকআপ খানাৰ পিছত অলপ তাৰমানে বেলেগ হৈ আহে এই যে মেকআপ যেতিয়া এতিয়া হোলী যেতিয়া মেকআপটো লগাবও নোৱাৰে এতিয়া মেকআপ লগালেও একেই কথা হ'ব এই যি এয়া কিবা এই পাকাৰ ওপৰত যি কিবা ৰং এটা মাৰে ৰংটো উচিয়াৰ ভিতৰত যেনেকুৱা হয় সেনেকুৱা হয় গাইজ সেইকাৰণে মানে বেটাল্লাই কৈছে এই সন্দৰ্ভত যি ক'ব লাগে আপোনালোকে ভিডিঅ'টো চাইছিনে গম পাইছে কিজানি কি ক'ব খুজিছে বাবু কি কৰিছা চিঞৰ মিলি আছোঁ ৰ'ব খাব লাগিব না ভাল বস্তু এই মাৰিছি
বেছি কুটটো এনাই কৈছিল মায়া বুলি এনাই কৈছিল কি খেষ্টা চলিয়ে মইতো চিখৰ পেলাই দিলোঁ হয় চিখৰ পেলিলে মোৰ কি অৱস্থা হ'ল গাইছ মানে চিখৰ মোৰ বহুত গেৰা সম্পৰ্ক এটা আছে মানে চিখৰ নহ'লে চলিব নোৱাৰোঁ গাইছ মই একদম সঁচা কথা কৈছোঁ আৰু গাইছ এই তাকচোন এই তাক পুৰা গাছৰ ওপৰত উঠি আছে অলপ ফাল্টু কৰিলোঁ বেয়া চেয়া নাপাব তো বৰপেটাৰ হোলীৰ কেইটামান মই ভিডিঅ' দি দিছোঁ কেনেধৰণৰ হোলী আছিল যদি কোনোবাই চোৱা নাই তো চাই লওক মাঝে আজি হে গোকুল মাঝে মধুর মুরলি বাজে গোকুল মাঝে আজি হে গোকুল মাঝে মধুর মুরলি বাজে ভাবক কিমান ডাঙৰ হোলী হৈছে তো গাইছ আজিৰ ভিডিঅ'টো জাষ্ট এনেই আল্টু ফাল্টু কৰি অলপ বনাই দিলে তো বেয়া চেয়া নাপাব আৰু বেলেগ কণ্টেণ্ট নাছিল তো পৰীক্ষাৰ পিছত ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম তো চেনেলত জড়িত ৰ'ব যদি ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তেতিয়া বাই বাই গাইছ জয় অসম আৰু এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাম গাইছ আপোনালোকক পাহৰি নাযাব মোক